আমিতো ইয়াতে এটা ৰেড কৰিছোঁ। বাকী জেগাটো মই গম পোৱা নাই। আমাৰ মেডাম আছিলে, ডিচি মেডাম আছিলে। এতিয়া আমি ছোৱালী পাইছোঁ 7জনীমান আৰু ল'ৰা পাইছোঁ 3জন ল'ৰা পাইছোঁ। পাৰ্লাৰ গৰাকীটো এইটোকে মনিৰুল তেওঁ এইটো মানে পাৰ্লাৰটো চলাই আৰু এইটো কি ৰয়েল স্পা পাৰ্লাৰ। ইলিগেল কাম হয় বুলি আমি গম পাই আহিছিলোঁ আৰু তেনেকৈ পাইছোঁ আমি কিছুমান আপত্তিজনক বস্তু পাইছোঁ আৰু। স্পাই আছে নেকি আপোনালোকৰ? স্পাই আছে নেকি আপোনালোকৰ? স্পাই আছে নেকি? নিশ্চয় আছে স্পাই। কোকৰাঝাৰ বহুত বিউটি পাৰ্লাৰ আছে, এনেকৈ বেয়া কাম চলি থাকে নেকি? নিশ্চয় খবৰ আহি থাকিলে আমি একশ্যন কৰি থাকিম। যিমান খবৰ পাই থাকিম তিমানে আমি একশ্যন লৈ থাকিম। থেংক ইউ। মোৰ চেণ্টাৰৰ এইফালে চেণ্টাৰ আছে হা, মই দেখিছোঁ বহুত বেয়া কাম হৈ আছে। এইফালে বহুতো চিজ কৰিছে। 3জন ধৰিছে ল'ৰা, ছোৱালীমান আছে 7-8জন মতন আহিছে। 7-8জন মতন আহিছে। কিমান দিনৰ পৰা ইলিগেল চলি আছে ইয়াত? মইতো এতিয়া নাজানো, মই ইলিগেল জাজ পালোঁ চেলুনৰ কাৰণে কৰি আছোঁ মই সেইকাৰণে। টাউনৰ মাজত হোৱাটো বহুত বেয়া কাম। ইমান নাজানো ঘৰৰ। বিউটি পাৰ্লাৰৰ পৰাও ধৰিছে নেকি? হয় বেয়া কাম হয় কিবা নাজানো ইমান।